নমস্কাৰ। আজি 13 জানুৱাৰী। আজি মই দিব্যজ্যোতি আপোনালোকৰ আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। চাওক, আজি মোৰ ল'ৰাৰ জন্মদিন, আমাৰ ডিটুৰ জন্মদিন। খেলি আছে আজি দিনটোত কি কৰিম, কেনেকৈ চেলিব্ৰেট কৰিম তাৰ বাৰ্থডে, এই সমস্তখিনি দেখাম আপোনালোকক। মুনু হেপী বাৰ্থডে। থেংক ইউ কৈ দিয়া, থেংক ইউ কৈ দিয়া। এই ৰাতিপুৱাই এয়া চাহ দিছেহি। বিচনাৰ পৰা উঠাই নাই, বিচনা পাৰিব আছে, এইবিলাক কৰিব লাহেকে। ঠিক আছে বাৰু, আপোনালোকে এতিয়া চাই থাকিব। আমি আজি দিনটো কেনেকৈ পাৰ কৰিম। আজি মাঘ বিহুৰ উৰুকা, লগতে আমাৰ ডিডুৰ আজি জন্মদিন, গতিকে এই নামঘৰতো শৰাই এখন দিয়া হৈছে। এইমাত্ৰ সেৱা কৰি আহিলোঁ আৰু এতিয়া আকৌ মেজি বনোৱাৰ ওচৰলৈ গৈ আছোঁ। ইফালে মেজি বনোৱা বলক চাওঁগৈ। এয়া পেপাৰ আহি গ'ল, পেপাৰখন পেপাৰখন থৈ যাওঁ ঘৰত। তাৰপিছত যাম বাৰু মেজিৰ ওচৰলৈ। ঠিক আছে বাৰু, চাই থাকক আপোনালোকে। দুটাকৈ মেজি সাজি ওলোৱা হ'ল, এটা বৰ মেজি, এটা সৰু মেজি। এটা আজি ৰাতি জ্বলোৱা হ'ব আৰু বৰ মেজি অহাকালিলৈ ৰাতিপুৱা জ্বলোৱা হ'ব। আৰু লগতে ইফালে এইটো এটা চক, এইবাৰ ভেলাঘৰ নাই, গতিকে এই পোৱালিখিনিয়ে খেলিবৰ কাৰণে, আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনি খেলিবৰ কাৰণে এটা এই ভেলাঘৰৰ আৰ্হিতে এনে এটা বনাই দিয়া হৈছে। আৰু এইটো খেৰৰ মেজি নিচিনা হ'ল, খেৰ, জেং, গছৰ ডাল সেইবিলাকেই দিয়া আছে। এতিয়া বলক আমি এবাৰ ভিতৰলৈ যাওঁ। ডিটুৰ জন্মদিনৰ কাৰণে ভিতৰত কি কি আয়োজন হৈছে সেয়া চাওঁগৈ। ডিটুৰ জন্মদিনৰ কাৰণে এয়া এতিয়া ইয়াত ৰেডি কৰা হৈছে। হেপী বাৰ্থডে। আপোনালোকে কিছুদিন আগতে মোৰ এটা ভিডিঅ'ত দেখা পাইছিলে সেই বেলুনখিনি আনবক্সিং। এতিয়া তাৰ ডেক'ৰেশ্যনৰ সৈতে এয়া চাওক। আৰু কিছু সময়ৰ পিছতে ইয়াত আমি কেক কাটিমহি।
আৰু ডেক'ৰেশ্যনটো খুব কম সময়ৰ ভিতৰত কৰিবলগীয়া হৈছে, গতিকে বৰ সুবিধাজনক নহ'ল, কিন্তু হ'লেও যিমানখিনি পাৰিছোঁ আৰু চেষ্টা কৰিছোঁ। আপোনালোকে প্লিজ কমেণ্টত জনাব কেনেকুৱা হৈছে। Happy birthday to you. Happy birthday to you. Happy birthday dear Didu. Happy birthday to you. Dorsik Didu. Nào yeah. Này cô chứ. Muốn nó cháu? Tụi mình không đi. Hả? Itu mazor Oh, kan bunyi lagi. lah. Itu munu kikap aja. Kikap. Aku. Baba. Ya kita kamu. Oh. Makan dia. Jadi kau kan hari dia deh. এটা তুমি এটা সবকে খাব লাগিব নহয় হয় নহয় Koka khua koka. ককা অকমান খাও অকণ ও কৃষ্ণ এবাৰ ইমন এমন আজি বাৰ্থডে চেলিব্ৰেশ্যন কৰি যথেষ্ট ভাল লাগিলে। এতিয়া এয়া ৰাতিলৈ আকৌ মেজি জ্বলোৱাৰ সেইখিনি আপোনালোকক অলপমান দেখাম বাৰু। এতিয়ালৈ আহিছোঁ। পৰা আহিলোঁ, এতিয়া আপোনালোকক মেজিও দেখাই আহিলোঁ। আৰু আজিৰ ইমানতে ভিডিঅ'খিনি শেষ কৰিছোঁ। আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় মোক কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'খিনি চাই ভাল লাগিছে নহ'লে প্লিজ ভিডিঅ'খিনি শ্বেয়াৰ কৰক, লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। গুড নাইট।